Welcome to my YouTube channel. So, এই ভিডিওটোৰ জৰিয়তে নিউ এডুকেশ্যন পলিচি 2020 ডিটেইল ডিছকাশ্যন সহজ আৰু অসমীয়া আৰু সহজ ভাষাত আপোনালোকৰ ওচৰত উপস্থাপন কৰিবলৈ ওলাইছোঁ। চ' ভিডিঅ'টো শেষলৈ চাব। প্ৰতিটো ষ্টেজতে কি নতুন এডুকেশ্যন পলিচি কি পৰিৱৰ্তন আনিছে বা পৰিৱৰ্তন হ'বলৈ গৈ আছে। চ' আপোনালোকে এইটো জেড কনফিউজন এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ দূৰ হ'ব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। New Education Policy 2020 highlights school and higher education to see major changes. So, নতুন শিক্ষা নীতিমতে আমাৰ শিক্ষা ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন হ'বলৈ গৈ আছে। চ' আগৰ আমাৰ যিটো ট্ৰেডিশ্যনেল বা অল্ড এডুকেশ্যন ছিষ্টেমটো আছিল, আগত যেনেকৈ HSLC এক্সাম পতা হৈছিল, এইবাৰ এই নতুন এডুকেশ্যন পলিচিৰ মতে এইবিলাক নহয়। এইবাৰ কি হয়, 9, 10, 11, 12টো একেলগে কম্বাইন কৰি এটা ষ্টেজ হিচাপে লোৱা হৈছে। চ' এই নতুন শিক্ষানীতি মতে শিক্ষা ক্ষেত্ৰত কি আমূল পৰিৱৰ্তন বা কি সংশোধন হ'বলৈ গৈ আছে। চ' এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ষ্টেজ পৰ্যায়ক্ৰমে ক'বলৈ ওলাইছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ষ্ট্ৰাকচাৰ অফ স্কুল এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ গাঁথনিটো কেনেকুৱা। নতুন শিক্ষানীতি মতে শিক্ষাৰ গাঁথনিটো হৈছে 5+3+3+4 অৰ্থাৎ আগৰ শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল। আগৰ আমাৰ শিক্ষা ব্যৱস্থা আছিল 10+2+3 অৰ্থাৎ 10 বছৰত মেট্ৰিক পৰীক্ষা, তাৰপিছত 2 বছৰ হায়াৰ ছেকেণ্ডাৰী, তাৰপিছত ডিগ্ৰী পৰীক্ষা। কিন্তু নতুন শিক্ষানীতি মতে এইটো টোটেলি চেঞ্জ কৰি কি কৰিছে, শিক্ষা ব্যৱস্থা 5+3+3+4 কৰিছে। চ' আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। চ' নতুন শিক্ষানীতি মতে শিক্ষাৰ গাঁথনিটো আছিল 5+3+3+4। চ' প্ৰথম যিটো 5 সেইটো ষ্টেজৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। চ' এইটো ষ্টেজত কি হয়, 0 পৰা 3 বছৰ বয়সলৈ ছাত্ৰ ছাত্ৰীক কি হয়, পেৰেণ্টছে যিখিনি পাৰে সেইখিনি শিকাব লাগিব। জাষ্ট নামটো ক'ব পৰা এইবিলাক শিকাব লাগিব পাৰিলে। তাৰপিছত কি হয়, 3 পৰা 5 বছৰ এই 2 বছৰত কি হয়, ছাত্ৰ ছাত্ৰীসকলক প্লে স্কুল, নাৰ্চাৰী স্কুল, কেজিত এইবিলাকৰ নামভৰ্তি কৰি দিয়া হয়। লগতে কি হয়, বেছিক লেংগুৱেজ স্কিল অৰ্থাৎ মাতিব পৰা, তাৰপিছত ভাষাবিলাক আয়ত্ব কৰিব পৰা, তাৰপিছত ক খ যেনে অ আ ক খ ABCD, তাৰপিছত নাম্বাৰবিলাক কাউণ্ট কৰিব পৰা, গণনা কৰিব পৰা, এইবিলাক শিক্ষা এইটো ষ্টেজত দিয়া হয়। গতিকে প্ৰথম ষ্টেজটোৰ মেইন গ'লটো এইটোৱে যে বেছিক লেংগুৱেজ ৰিডিং এণ্ড নাম্বাৰ এইবিলাক একুৱায়াৰ কৰা এইটো ষ্টেজৰ প্ৰধান গ'ল হিচাপে বিবেচিত কৰা হৈছে। চ' নেক্সট ষ্টেজটো হৈছে আমাৰ 3। চ' এইটো ষ্টেজ ক্লাছ 3, 4 and 5 এইখিনি পৰ্যায়ৰ এইখিনি শ্ৰেণীৰ ল'ৰা ছোৱালীৰ মাজত ধৰা হয়। গতিকে এইখিনি ল'ৰা ছোৱালীক কি হয়, তেওঁলোকক বেছিক এডুকেশ্যন অৰ্থাৎ লিখা পঢ়া গণনা কৰাৰ ওপৰত জ্ঞান দিয়া হোৱা উচিত। লগতে নতুন শিক্ষানীতি মতে এইটো ষ্টেজৰ ল'ৰা ছোৱালীসকলক কি কৰা হয়, তেওঁলোকক খেলা ধূলাৰ মাধ্যমেৰে শিকোৱা উচিত। অৰ্থাৎ খেলা ধূলাৰ মাধ্যমেৰে তেওঁলোকক মানে আগ্ৰহী ইণ্টাৰেষ্টেড কৰিব লাগে পঢ়াৰ প্ৰতি। লগতে এইটো ষ্টেজৰ ল'ৰা ছোৱালীসকলে এটা প্ৰধান সুবিধা কি, তেওঁলোকে ৰিজনেল লেংগুৱেজতো পঢ়াব পাৰে ছাত্ৰ ছাত্ৰীসকলক। অৰ্থাৎ আমাৰ কি হয়, ষ্টেট লৈ নিজা কিছুমান আঞ্চলিক ভাষা আছে, আঞ্চলিক ভাষাটো এইটো ষ্টেজৰ ল'ৰা ছোৱালীসকলে শিকিব পাৰে, যাতে তেওঁলোকে সকলো বস্তু অতি সহজতে আয়ত্ব কৰি ল'ব পাৰে। গতিকে আৰু এইটো ষ্টেজত কোৱা হয় প্ৰিপেটৰী ষ্টেজ অৰ্থাৎ প্ৰস্তুতিমূলক পৰ্যায় বুলি এইটো ষ্টেজত ধৰা হয়। গতিকে এইটো ষ্টেজৰ মেইন গ'লছ হৈছে নতুন শিক্ষানীতিমতীসকলে ছাত্ৰ ছাত্ৰীসকলক এডুকেশ্যন প্ৰভাইড কৰা থ্ৰু প্লে অৰ্থাৎ বেছিক এডুকেশ্যন লাভ কৰিব লাগিব। তেওঁলোকে ৰিজনেল লেংগুৱেজতো এইটো ষ্টেজৰ ল'ৰা ছোৱালীসকলে পাঠদান বা তেওঁলোকে জ্ঞান অৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিছে বা সুবিধা পাব। চ' নতুন শিক্ষানীতি মতে শিক্ষাৰ তৃতীয় পৰ্যায় অৰ্থাৎ তৃতীয় ষ্টেজটো হৈছে ক্লাছ 6, 7, 8 অৰ্থাৎ এই ষ্টেজৰ ল'ৰা ছোৱালীসকলে বহুত নতুন বস্তু শিকিবলৈ পাব বা শিকিবলৈ তেওঁলোকক প্ৰদান কৰা হ'ব। মেইনলি তেওঁলোকে কোডিং ছিষ্টেম তেওঁলোকক মেণ্ডেটৰী কৰি দিয়া হ'ব। আৰু এইবিলাক কি হয়, আগত ট্ৰেডিশ্যনেল ছিষ্টেমত কি আছিল, এইবিলাক ছাত্ৰ ছাত্ৰী কলেজত গৈহে শিকিছিল। কিন্তু এতিয়া ক্লাছ 6ৰ পৰা তেওঁলোকে এই কোডিং ছিষ্টেমবিলাক শিকিব পাৰিব, যাৰ ফলত তেওঁলোকৰ কি হয়, ব্ৰেইনটো ইউজ হ'ব, ব্ৰেইন ষ্ট্ৰমিং হ'ব, লজিকেল থিংকিং আহিব। গতিকে এইবিলাক কি হয়, এইবিলাক তেওঁলোকৰ ফিউচাৰত বহুত ইম্পৰ্টেঞ্চ ৰোল প্লে কৰিব। আৰু ক্লাছ 6ৰ পৰাই যিটো এই কোডিংটো তেওঁলোকৰ ইণ্ট্ৰডিউচ হ'ব।
যে আমি জানো যে আমাৰ প্ৰেক্টিকেল নলেজ নাই, অৰ্থাৎ কিছুমান সৰু সুৰা ভকেশ্যনেল ৱৰ্কো কৰিবলৈ দিয়া হ'ব তেওঁলোকক, যেনেকৈ তেওঁলোকৰ সময় উপযোগী কিছুমান কাম, কাৰ্পেণ্টাৰ্ছ, তাৰপিছত আৰ্টিষ্ট, গাৰ্ডেনাৰ্ছ, এইবিলাক ভকেশ্যনেল কিছুমান মানে কি হয় ৱৰ্ক এই ষ্টেজৰ ল'ৰা ছোৱালীসকলক কৰিবলৈ দিয়া হ'ব। আৰু লগতে কি হয়, এইটো ষ্টেজৰ এটা এইম হ'ল মানে গ'ল হ'ল যে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ লগতে তেওঁলোকক প্ৰেক্টিকেল নলেজ অৰ্থাৎ ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়া হ'ব এইটো ষ্টেজৰ ল'ৰা ছোৱালীসকলক। লগতে সকলোবোৰ ছাবজেক্টৰ লগত ইণ্ট্ৰডিউচ কৰা হ'ব এই ষ্টেজৰ ল'ৰা ছোৱালীসকলক, অৰ্থাৎ হিষ্ট্ৰী কেনেকুৱা, ছ'চিয়েল ছায়েন্স বা ছায়েন্স কেনেকুৱা, মেথছ কেনেকুৱা, এই যিমানবোৰ ছাবজেক্ট আছে এই সকলোবিলাক ছাবজেক্টৰ লগত ল'ৰা ছোৱালীসকলক এইটো ষ্টেজত ইণ্ট্ৰডিউচ কৰা হ'ব। গতিকে নতুন শিক্ষানীতি মতে শিক্ষাৰ যিটো এতিয়া তৃতীয় স্তৰ ক্লাছ 6, 7, 8 এইটো ষ্টেজত বহুত ইম্পৰ্টেণ্ট মানে বহুত চেঞ্জ হোৱা দেখিবলৈ পোৱা গৈছে। মেইনলি এডুকেশ্যন ছিষ্টেমটো প্ৰেক্টিকেল বেছড হোৱা উচিত, তাৰ কাৰণে নতুন শিক্ষানীতিয়ে বহুত মানে কি হয় ডেভেলপ বা ইম্প্ৰুভ কৰিছে। চ' শিক্ষাৰ 4 নম্বৰ ষ্টেজটো অৰ্থাৎ 9, 10, 11, 12 এই চাৰিটা ক্লাছ 5 শ্ৰেণীৰ লগ পেলাই কি কৰিছে এটা পৰ্যায় হিচাপে নতুন শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিছে। চ' এইটো পৰ্যায়ত কি হৈছে চিলেবাছটো কমাব, লগতে মিক্স কাৰিকুলাম মানে এইটো বুজাইছে যে আগতে আমাৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ এনেকুৱা ষ্ট্ৰীম আছিল হাই ছেকেণ্ডাৰীত, গতিকে এতিয়া সেই ষ্ট্ৰীমটো নাথাকে বা ডিছক্ৰিমিনেশ্যন নাথাকে। এতিয়া কি হয় ফিজিক্সত লোৱা ল'ৰা এজনে পলিটিকেল ছায়েন্সটোত যদি ইণ্টাৰেষ্টেড হয় তেওঁ ছাবজেক্ট হিচাপে ল'ব পাৰিব। লগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজো ইনক্লুড কৰিছে এইটো ষ্টেজত। কি হয় যেনে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ ডান্স, আৰ্ট, মিউজিক এইবিলাক কি কৰিব পাৰিব, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজবিলাকক একোটা ছাবজেক্ট হিচাপে ষ্টুডেণ্টে চুজ কৰিব পাৰিব। গতিকে এইটো ষ্টেজতো কি হয় বহুতখিনি চেঞ্জ হোৱা, পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। চ' নতুন শিক্ষানীতিয়ে হায়াৰ এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ উচ্চ শিক্ষাতো বহুতো পৰিৱৰ্তন অনা দেখা গৈছে বা পৰিৱৰ্তন হ'বলৈ গৈ আছে। চ' ডিগ্ৰী কৰ্চটো আমাৰ আগতে আছিল 3 বছৰ, এতিয়া পৰা কি হ'ব 4 বছৰ। এতিয়া এটা সুবিধা হ'ল কি যেতিয়া এজন ল'ৰা বা ছোৱালীয়ে ফাৰ্ষ্ট ইয়াৰৰ পৰা তেওঁ গুচি গ'ল আৰু তেওঁ কি হয় তেতিয়া গুচি গ'লে তেওঁ ক্ৰেডিট চাৰ্টিফিকেট তেওঁক প্ৰভাইড কৰিব কলেজ বা অথৰিটিয়ে, আৰু এইবিলাক কি ডাটাবিলাক ডিজিটেল লকাৰত বা ইনফৰ্মেশ্যনবিলাক ছেভ থাকিব। আৰু যেতিয়া মানে কি হয় এবছৰ বা 2 বছৰ গেপ থকাৰ পিছত যেতিয়া পুনৰ ৰিএডমিশ্যন কৰিব বিচাৰে, কিন্তু তেতিয়া সেই ল'ৰা বা ছোৱালীজনীয়ে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন নল'লেই হ'ব, তেওঁ ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব পাৰিব। আৰু কিছুমান কম্পিটিটিভ এক্সাম যেনেকুৱা UPSC, APSCৰ কাৰণে 3 বছৰীয়া কৰ্চটো কৰাৰ পিছতো চাৰ্টিফিকেট প্ৰদান কৰিব কলেজ বা অথৰিটিয়ে, তেওঁ এপ্লাই কৰিব পাৰিব। তেওঁ 3 বছৰ কমপ্লিট হ'লেও তেওঁ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ডিগ্ৰী 4 ইয়াৰটো ৰিচাৰ্চ অৰিয়েণ্টেড হয়, ৰিচাৰ্চ বেছড হয়, যিবিলাকে আৰু কি হয় PG কৰিব বা তেওঁলোকে মাষ্টাৰ ডিগ্ৰী PhD কৰিব, গতিকে তেওঁলোকে 4 ইয়াৰ্ছটো কমপ্লিট কৰিলে তেওঁলোকৰ ডিগ্ৰী 4 ইয়াৰ্ছ কমপ্লিট হোৱাৰ পিছত তেওঁলোকে এখন এক্সট্ৰাকৈ চাৰ্টিফিকেট প্ৰদান কৰিব। লগতে PhDটো 4 বছৰ কৰিছে নতুন শিক্ষানীতি, আৰু এমফিল নোহোৱা কৰি দিব। লগতে হায়াৰ এডুকেশ্যনৰ যিটো ইণ্টাৰনেল এছেছমেণ্ট, এই ইণ্টাৰনেল এছেছমেণ্টছৰ ওপৰত গুৰুত্ব দিব, কাৰণ 2035 চনৰ ভিতৰত কি কৰিব যিটো হায়াৰ এডুকেশ্যন GER গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' এইটো ডাবল কৰিব লাগিব, অৰ্থাৎ এনৰলমেণ্টটো বৃদ্ধি কৰিব লাগিব। আৰু যিজনে ৰিচাৰ্চৰ বাবে যিজনে ইচ্ছা কৰে তেওঁ 4 বছৰীয়া যিটো ডিগ্ৰী কৰা তেওঁৰ ইম্পৰ্টেণ্ট হয় বা তেওঁৰ দৰকাৰ হয়। আৰু এটা কি হয় ফিজ প্ৰাইভেট কলেজবিলাকৰ মানে ফিজটো লৈ চৰকাৰে মানে বেন লগাব, অৰ্থাৎ যধে-মধে প্ৰাইভেট কলেজবিলাকে কি কৰিব লাগিব তেওঁলোকৰ ফিজবোৰ বঢ়াব নোৱাৰিব, এটা লিমিটত তেওঁলোকে ফিজবোৰ বঢ়াব পাৰিব। Thank you for watching.